নহয় BPF তাত শূন্য মই অলৰেডি কৈছোঁ যে তাত গৈ আজি হাগ্ৰামায়ে কণী যোনটো পচা কণী সেই পচা কণীটো খাই আহিব কাৰণ মুছলপুৰ সমষ্টিত BPF নাই আৰু গতিকে ইমান লজ্জাজনক অৱস্থাত আজি হাগ্ৰামা মহিলাৰী যদি মুছলপুৰত গৈছে সি চবত চাই 40টা সমষ্টিত যি ধৰণৰ ঘূৰি ফুৰিছিল আজিৰ পৰা আৰু ঘূৰা বন্ধ কৰিব সেইটো একেবাৰে খাপা Kita